Welcome to kulodeb explain. মই kulodeb ৰাই. The last lesson খুব দুখজনক কাহিনী. ইয়াক লিখিছে আলফন্স ডডে. ইয়াত আছে এজন সৰু ল'ৰা যাৰ নাম ফ্ৰান্স আৰু এজন শিক্ষক যাৰ নাম এমএমএল. 1873 চনত ফ্ৰান্স আৰু প্ৰছিয়াৰ মাজত যুদ্ধ হৈছিল. যুদ্ধত ফ্ৰান্স পৰাজয় হোৱাত ফ্ৰান্সৰ দুখন জিলা আলছেছ আৰু লৰাইন প্ৰছিয়ান অৰ্থাৎ জাৰ্মানীৰ তলতীয়া হৈ গ'ল. যাৰ ফলত আলছেছৰ স্কুল এখনত কি প্ৰভাৱ পৰিছিল তাকে দেখুৱাইছে. তো আহক ঘটনাটোলৈ আগবাঢ়ো. এদিনাখন ৰাতিপুৱা ফ্ৰান্সে অলপ দেৰিকৈ স্কুললৈ ওলাইছিল. সেইকাৰণে খৰখেদাকৈ স্কুলৰ ফালে খোজ লৈছিল. ফ্ৰান্সৰ ভয় লাগিছিল কাৰণ এমএমএলে ফ্ৰান্সক গালি পাৰিব স্কুলত দেৰিকৈ যোৱাৰ বাবে আৰু ফ্ৰান্সৰ হোমৱৰ্ক এখন কৰিবলৈ দিছিল. কিন্তু ফ্ৰান্সে সেইটো সম্পূৰ্ণ কৰা নাছিল. অলপ সময়ৰ কাৰণে ফ্ৰান্সে ভাবিছিল আজি স্কুললৈ নগৈ বাহিৰতে দিনটো কটাই দিওঁ নেকি. কিন্তু শেষত ফ্ৰান্সে খৰখেদাকৈ স্কুললৈ আগবাঢ়িছিল. ফ্ৰান্সে টাউনৰ মাজেৰে পাৰ হৈ যাওঁতে টাউন হলৰ বুলেটিন বৰ্ডৰ সন্মুখত বহুতো লগ ভিৰ কৰি থকা দেখিছিল. ফ্ৰান্সে ভাবিছিল যে যোৱা 2 বছৰ ধৰি সকলো ধৰণৰ বেয়া খবৰ ইয়াৰ পৰাই আহি আছে. এইবাৰনো কি বেয়া খবৰ আহিছে. ফ্ৰান্সে স্কুলত আহি পাই দেখে যে স্কুলখনত একদম আচুৰ হোৱা ধৰণৰ পৰিৱেশ বিৰাজ কৰি আছে. সচৰাচৰ হৈ থকা হুলস্থুল তাত নাই, একদম মৰিহালিৰ দৰে. ফ্ৰান্সে এটা প্লেন কৰি আহিছিল যে হুলস্থুলীয়া পৰিৱেশৰ সুবিধা লৈ শ্ৰেণীত প্ৰৱেশ কৰিব, কিন্তু সেয়া ছাকচেছ নহয়. ফ্ৰান্সে খিৰিকীৰে ক্লাছৰুমখনত চাই দেখে যে ফ্ৰান্সৰ সহপাঠীসকলে নিজ নিজ স্থানত বহি আছে আৰু এমএমএলে কাকলতিৰ তলত লৰ মাৰিডাল লৈ ইফাল সিফাল কৰি আছে. ফ্ৰান্সে ভয়ে ভয়ে বেয়াকুলভাৱে ভিতৰলৈ সোমাবলৈ দুৱাৰখন খুলিলে. কিন্তু ফ্ৰান্সে এমএমএলৰ আচৰণ দেখি আচৰিত হ'ল. হেমেলে তেওঁৰ প্ৰতি মৰমৰ দৃষ্টি নিক্ষেপ কৰি তেওঁক নিজৰ আসন গ্ৰহণ কৰিবলৈ ক'লে আৰু ফ্ৰান্সে নিজ স্থানত বহি লক্ষ্য কৰিলে যে এমএমএলে আনুষ্ঠানিক পৰিসজ্জা সাজপাৰ পৰিধান কৰি আছে আৰু তেওঁ লক্ষ্য কৰিলে যে সাধাৰণতে খালী হৈ থকা পিছৰ বেঞ্চবোৰ গাঁৱৰ কেইজনমান লোকে আহি বহি আছে. সিহঁতক দেখি ফ্ৰান্সে অনুমান কৰিছিল যে সিহঁত কিবা দুখত পৰি আছে. ফ্ৰান্সে আচৰিত হৈ ভাবি থাকোঁতে হঠাৎ কাণত পৰিছিল যে হেমেলে ঘোষণা কৰিছিল যে বাৰ্লিনৰ পৰা এটা নিৰ্দেশ আহিছিল. নিৰ্দেশটো হৈছে আলছেছ আৰু লৰাইনৰ স্কুলবোৰত একমাত্ৰ জাৰ্মান ভাষাহে শিকোৱা হ'ব আৰু সেয়েহে সেইদিনাৰ পাত্ৰ তেওঁলোকৰ শেষ ফৰাচী পাঠ হ'ব. গতিকে ফ্ৰান্সে উপলব্ধি কৰিছিল যে বুলেটিন বৰ্ডত এই খবৰটোৱে আহিছিল. ফ্ৰান্সৰ ভাবি দুখ লাগিছিল যে তেওঁলোকৰ যিটো ফৰাচী ভাষাৰ পাঠ সেইটো আৰু নাপাব. অলপ আগলৈকে কিতাপবোৰ এটা ডাঙৰ বোজা যেন পাইছিল, কিন্তু এতিয়া সেইবোৰ তেওঁৰ মনত আপৰুগীয়া সম্পদ যেনহে ভাৱ হ'ল. হেমেল মহাশয়ে যেন স্কুল এৰি যাবগৈ সেই কথা ভাবিও ফ্ৰান্সৰ বহুত দুখ লাগিছিল. কিন্তু মানুহজনক কোনোদিনেই তেওঁ ভাল পোৱা নাছিল. এনেকৈ ভাবি থাকোঁতেই হেমেল মহাশয়ে ফ্ৰান্সক প্ৰিন্সিপাল অব্যয়ৰ বিষয়ে আওৰাবলৈ গৈছিল. কিন্তু ফ্ৰান্সে নিয়মবোৰ মনত পেলাবই পৰা নাছিল. তেতিয়া এমএমএলে কৈছিল ফ্ৰান্সে নিশ্চয় এতিয়া উপলব্ধি কৰিব পাৰিছে যে পঢ়া শুনাত গাফিলতি কৰি নিজকে আভুৱা ভাৰি কিমান ভুল কৰিছে. এতিয়া তেওঁ যে এজন ফৰাচী লোক সেইটো সন্দেহজনক, কাৰণ তেওঁ নিজৰ ভাষাটোকে ভালকৈ ক'ব নোৱাৰে আৰু লিখিবও নোৱাৰে. এমএমএলে শিক্ষাৰ প্ৰতি থকা এই পৰিৱেশটোৰ কাৰণে প্ৰত্যেকজনকে দোষাৰোপ কৰিলে. অভিভাৱকবোৰে নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা কৰাটোত ইমান বেছি আগ্ৰহী নহয়. তাৰ পৰিৱৰ্তে অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক বিচাৰি সিহঁতে কিবা ইনকাম কৰি 2 পইচা উপাৰ্জন কৰক. আনকি তেওঁ নিজকেও দোষাৰোপ কৰিছিল, কিয়নো তেওঁ কেতিয়াবা স্কুল বন্ধ দি ল'ৰা ছোৱালীবোৰক নিজৰ ফুলৰ বাগিচাত পানী দিবলৈ আৰু কেতিয়াবা নিজেও স্কুল বন্ধ দি মাছ মাৰিবলৈ গৈছিল. এমএমএলে ক'বলৈ ধৰিলে যে তেওঁৰ ফৰাচী ভাষাটো কিমান এটা বৃহৎ সুন্দৰ ভাষা, পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুন্দৰ ভাষা বুলি তেওঁ ক'বলৈ ধৰিছিল আৰু ইয়াক আলছেছবাসীয়ে সুৰক্ষিত কৰি ৰাখিব লাগিব বুলিও কৈছিল. ইয়াৰ পাছত এমএমএলে যেতিয়া গ্ৰামাৰ শিকাইছিল তেতিয়া ফ্ৰান্সে ভাবি আচৰিত হৈছিল যে তেওঁ সকলোখিনি কথা তেওঁ ইমান সুন্দৰকৈ বুজি পাইছিল যে ফ্ৰান্সে কেতিয়াও এনেকুৱা সুন্দৰকৈ তেওঁ বুজি পোৱা নাছিল আগতে. গতিকে ইমান সুন্দৰ মনোযোগেৰে শুনা নাছিল আৰু এমএমএলেও বোলে আগতে ইমান সুন্দৰকৈ আৰু সৰলভাৱে কেতিয়াও শিকোৱা নাছিল, ইমান ধৈৰ্য সহকাৰে শিকোৱা নাছিল. আৰু ফ্ৰান্সৰ এনে লাগিছিল যে এমএমএলে তেওঁৰ সকলোখিনি জ্ঞান সেইদিনাই একেবাৰে দি দিলে. এনেতে
ফ্ৰান্সে ভাবি থাকোঁতে এমএমএলে প্ৰত্যেকজনকে এখন এখনকৈ বহি দিছিল এই বহিবোৰত ধুনীয়াকৈ লিখা আছিল দুটা শব্দ ফ্ৰান্স আলচেছ বুলি লিখা আছিল আৰু প্ৰত্যেকে নিটাল মাৰি সেইবোৰ লিখাত ব্যস্ত হৈ পৰিছিল ফ্ৰান্সে আচৰিত হৈ ভাবিছিল কপৌবোৰে যে ঘৰৰ চালত যে এনেকৈ ৰুণ দি আছে এইটো কি জাৰ্মান ভাষাত কি ৰুণ দিব নেকি বাধ্য কৰাব নেকি তেনেকৈ ভাবিছিল ইয়াৰ ফ্ৰান্সে লক্ষ্য কৰিলে যে বুঢ়া লোকসকলে সন্মুখৰ কিতাপবোৰ খন লৈ মানে আখৰবোৰ জটাবলৈ চেষ্টা কৰিছিল তাৰপিছত 12টা বাজিল 12টা বজাৰ পিছত ঘৰলৈ উভতাৰ সময় হ'ল তেতিয়া কুচকাৱাজ কৰি উভতি যাবলৈ ওলোৱা আপ্ৰচিয়ানবিলাকৰ বিগুল মাত তেওঁলোকৰ কাণত পৰিছিল আৰু এমএমএল থিয় হৈছিল কিন্তু একো কৰিব পৰা নাছিল আবেগত তেওঁ কণ্ঠ ৰুদ্ধ হৈছিল তাৰপিছত তেওঁ ব্লেকবৰ্ডখনত লিখিছিল ভিভ লা ফ্ৰান্স অৰ্থাৎ লং লাইভ ফ্ৰান্স দীৰ্ঘজীৱী হওক অসমীয়াত তাৰপিছত সকলোকে বাহিৰলৈ যাবলৈ দিয়ে এইটো তোমালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব চেনেলটো নতুন গতিকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাচিং আৰু নেক্সট ভিডিঅ' আহি আছে